তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল BJS YT Vlogs আৰু আজি হৈছে 4 জানুৱাৰী মানে আপোনালোকে যদি আগৰ ভ্লগটা চাইছে তেন্তে গম পাইছিল যে আমি ভেলাঘৰ বনাই আছো আৰু মই ভেলাঘৰ বনোৱা ভিডিঅ' মানে ভ্লগ বনাই আছো সো আজিও মই ভ্লগ বনাম আৰু যোৱাকালি বনোৱা নাছিলো যোৱাকালি মানে এদিন বনাম আৰু তো আজি বনাইছো মই তো বলক ভিডিঅ'টো আমি ৰ'ব আজি মানে মোৰ এই যোৱাকালি মানে মোৰ এই হাতখন কাটিছিল তো সো মই এতিয়া এই মানে বেণ্ডেজটো মানে অকণ লগাই লওঁ লগাই কেনে যাই আছো তোমালোক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো বলক মোৰ লগত আৰু মই বেণ্ডেজটো পুৰা মাৰি ল'লোঁ আৰু দা চা লৈ পুৰা এতিয়া যাই আছো আৰু তো ইফালেদি মই এতিয়া আহিলোঁ আৰু এইটো আমাৰ ভেলাঘৰত আৰু আজি মই অকলে আছো তো ইন্ট্ৰ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ু জ্বলিল মইনা মেজিৰ জুয়ু জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ু জ্বলিল মইনা মেজিৰ জুয়ু জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল তো চালিখন বনোৱা হ'ল আৰু এতিয়া আমি ওপৰত উঠাই দিলোঁ আৰু এতিয়া ওপৰত উঠি আছোঁ মই মানে টঙালখিনি এই চালিখন মানে বান্ধি আছোঁ তো তো সেই তোমাৰ ভেলাঘৰ এই দিটো আৰু এতিয়া আমি যাওঁ ভাত খাব তো ৰ'ব আমি মানে ভাত খাই কেনে মানে আমি ভেলাঘৰ মানে নবনালোঁ তো ইটো ভিডিঅ' এইখিনিতে শেষ তো ধন্যবাদ জয় অসম।